যুগ গাইজ যুগ কেনে পাৰা নাই গাইজ পাৰ হ'ব পাৰা নাই ধাৰত ধৰি একদম ঢেলেদি বস্তু নিব লগা পাপ্পাও খিৰিকী দি পানী গৈছে হেল্ল' গাইজ ৱেলকাম বেক টু মাই টিউচন মই দিখা চৌধুৰী সকলোকে মই টিউচন বনাবৰ বহুত স্বাগতম জনাইছোঁ এতিয়া বৰ্তমান ভয়ানক বানপানী হৈছে বানপানীৰ মাজে মাজে মই খোজকাঢ়ি কাঢ়ি যাই আছোঁ এয়া চাওক হৰিপুৰৰ চকত আছোঁ বাকী আপোনালোকক ক'ত পানী আছে আপোনালোকে দেখি আছোঁ গোটেইখিনি চাব মানে বানাব ইচ্ছা নাছিল ভিডিঅ'টো কিন্তু মানে পানী দেখা পাই বোলো বানক এটা যে পানী কিয় হয় তাকে দেখোঁ আপোনালোকো কাৰণ আমাৰ আগতে এই জেগাত পানী হোৱা নাছিল ফাৰ্ষ্ট টাইম নহয় ছেকেণ্ড টাইম হ'ল এই 2 নম্বৰ বাৰ পানী হ'ল এই পেটলাই পানী চাবা হিচাপে তাৰ ঘৰতে উঠিছে এবাৰ দেখোঁ উঠা নাই তো গাইজ আপোনালোক দেখাই আছোঁ দিয়ক মই ক'ত পানী হৈছে কিমান পানী হৈছে এয়া গাইজ জৈনৰ কাষৰ পৰা একদম পানী আৰম্ভ একদম এই পাঠশালা মানে মেইন টাউনক লগি এয়া বৰ্তমান NDRF বাহিনী মানে বৌৰাপাৰা যিখিনি মানুহ আছে পানীত ডুবি চবখিনি মানুহ উদ্ধাৰ কৰি আছে মানে পাৰক লগি লৈ আহিছে যাতে সুৰক্ষা মানে ভাল জেগাত যাব পাৰে আৰু তো বহুত হেল্প কৰি আছে এওঁলোকে আৰু ইমান মানুহ চব উদ্ধাৰ কৰা মানুহ আৰু কিছুমান চাও আছে আৰু এয়া চাওক পানী গাড়ী এখন একদম পানীত ভৌ দেখছিল না কেনেহেন তো বৰ্তমান আমি পাঠশালা মাছ মজাক লগি যাই আছোঁ চাৰিওফালে পানী 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 পুৰা হাই ছেকেণ্ডাৰীৰ ফিল্ড ভৰ্তি পানী দি চাওক গাইজ মানুহৰ পানী হ'লে কিমান কষ্ট হয় দেখছি না চাইকেলতকৈ বস্তু দামে দামে মানে ভাল জেগাকলৈকে নি আছে মানে য'ত পানী নুঠা জেগা তাকেলৈকে নি আছে ইমান পানী আছে কলেজৰ সন্মুখত পানী চাওক ভিতৰত দিও পানী একদম অজস্ৰ পানী চাৰিওফালে মানে বানপানী তাণ্ডৱ বুলি ক'ব লাগিব তো গাইজ বৰ্তমান আমি চিলচিলাৰ দোকানৰ সন্মুখত এয়া চাওক পানী ভৰ্তি একদম যাব পাৰোঁ যিমান কি তাতকৈ মানে ডাবুল বুলি ক'ব লাগিব পানী বহুত বাঢ়িছে চাৰিওফালে মানে ভাংচি পহুমাৰা কালিলে চব ভাঙি গৈছে সেইকাৰণে পানী একে ৰাতিতে হৈ গৈছে যোৱাকালি পানী এক টোপাও নাছিল কালি মই অফিচৰ পৰা ঘৰক লৈকে যাতে এক টোপাও পানী নে পাঠশালা কিন্তু আজি ইমান পানী চাওক ইমান মানে ভাববা নোৱাৰাকৈ ৰাতিৰ ভিতৰত পানী হৈ গৈছে বানপানী মানে কি চাৰিওফালে ভাংচি না তো সেইকাৰণে পানীটো বেছি বানপানী হ'লে মানুহৰ কিমান হাহাকাৰ হয় বানপানী হোৱা জেগাৰ মানুহে বুজি পায় ঘৰৰ পৰা আদি কৰি গৰু গোহালি মানে একো নোহোৱা হৈছে চব ধ্বংস হৈছে একদম এয়া আছে হৰিপুৰৰ দৃশ্য হৰিপুৰতো অজস্ৰ পানী হৈছে আৰু এই পানী হোৱাৰ মেইন কাৰণটো হ'ল ভূটানে পানী এৰি দিছে তাতে বৰষুণ হৈছে তো সেই পানী ৰাখবা নোৱাৰে এৰি দিয়ে এৰিলে চব নদীত আহিছে নদীৰ মানে বান ভাঙি এনেকৈ পানী উঠছে নাকি ভগৱান তাৰ খিৰিকীয়ে পাব দেখো গৈছিলে এবাৰ কালি জিকা হৈ আছে না অলপ পানী কমলাক কেনে অৱস্থা ইমানটো পানী যোৱাৰ পাছত কেনে হেন লাগব না পটা ৰাতি গা বিহে গৈছে মা দাঙি সিবাৰটো বাইদেউ আছিল বাৰটো নাইও তাই যাবাৰো দেখুৱাইছিলো দে ভিডিঅ'ৰ ইমান পানী ইবাৰো আৰু নহয় একবাৰ হৈছে মানে হ'বই আৰু তোহাততে কিয় হৈ জানা খলা নাই না হেৰি লাইনত একেলগে পানী কৃষ্ণ বিচনা ৰাধা পানী গেছি এটি চিৰিক লগি আহিছে আৰু অলপমান আছে বৰষুণ নানিলি হৈ দিয়া অলপ ৰ'দ দিয়াখন কৰিছে আজি না চব এতে অৱস্থা এটি ঘৰ নহ'লে কাৰণে দিগদাৰ হ'ল কিমানক লাগিছে একদম আঁঠুকো পাৰ হৈ গৈছে পানী বৰ্তমান আৰু ঘৰত অৱস্থা চচ্চৰে পানী সোমাই আছে একদম কেনে দিন বয়া বহাই থাকিনকে হঠাৎকৈ পানী সোমাই যায় না পানী চাবা আহিছে একদম বজালিৰ প্ৰায়ভাগ অংশ বৰ্তমান পানীৰ কবলত আছে পানীত ডুবি আছে কাৰণ ভূটানে পানী এৰি দিছে চব মথাউৰি ভাঙি পানীৰ সৃষ্টি হৈছে চাৰিওফালে বানপানী হৈ গৈছে আৰু যেন মানুহৰ মানে মাছ মজাই দি মানে নদী বৈ গৈছে সেনে আনকৈ মানে কি পানী হৈছে তো আপোনালোকক গোটেইখিনি মই দেখে আছোঁ একদম চাই থাকিব অজস্ৰ পানী মানুহৰ কিমান ক্ষতি হৈছে এয়া মানে যাত তাতে হৈছে তাহুঙে বুজি পায় চচ্চৰে যাই আছে পানী খচি আমি বৰ্তমান যাই আছোঁ ময়ো এনে ঘৰক লগি যাম এই ৰাস্তা আমাৰ প্ৰায় মোটামুটি 2 কিলোমিটাৰ আমাৰ তাৰে পৰা হৰিপুৰ চৌলৈকে তো ইমান জেগা মই পানী খচি আহিছোঁ এতিয়া পানী খচি ঘৰক লগি যাম তাতে আৰু পাঠশালাও গৈছোঁ পানী খচি এনেহেন দিন পৰছি তাৰমানে বয়া যিমান পানী চানী হ'লেও অলপ মাছ চাছ মাৰি ভাল পায়তো মাছ মাৰা মানুহ পুৰা মাছ মাৰি আছে যুগ গাইজ যুগ এনেহেন পিলপিলা যুগ অজস্ৰ আছে চাই চিতি বুলবা লগা হৈছে সেইকাৰণে এৰাই নেদেই এহেন বিদায় এটি মেইন হৰিপুৰৰ চক কিন্তু চৌখান নাপাই ৰাখছেন চাৰিওফালে পানী পূবৰ পৰা আহিছে পানীটো ইফালে পশ্চিমৰ ফালে যাই আছে মানে পানী ইফালে কালিদাৰ পৰা আহি আছে ধৰক বা পহুমাৰা ঠাইতো পহুমাৰা সিফালে ভাঙছি দেখছি না পানী একদম এই আমাৰ এই দোকান চব পানী সোমং মানে ভিতৰত সোমাইছে চাগে গম পোৱা নাই দোকান খোলা নাই এয়া বৰ্তমান এখন কাকুৰ দোকান কাকুৱে আছে বেচেৰা পানী একদম দুৱাৰ মুখক লৈ ৰাতি ভিতৰত সোমাইছিল এতিয়া কমলাক বাৰু কাকু ফিলিংছ কেনে তোমাৰ
মানে কি ক'বা 24 মানে খোলাই আছে পুৱাৰ পৰা ৰাতিলৈকে ফাৰ্মাচীটো খোলা থাকবাই লাগব বেলেগ নহ'লেও হয় না বেলেগ উপায় নাই থাকি এই মই ফালে মহে খাইছে কাকৈ পৰা অন্য হওক নহওক বেলেগ দোকান খোলক নোখোলক এই পানীৰ মাজত ই কিন্তু দোকান খুলবাই ল'ব কাৰণ ই ফাৰ্মাচীৰ মানুহ ফাৰ্মাচীত দোকান খোলা সদায় থাকবা লাগব হয় না কাৰণ মই এতিয়া বৰ্তমান ঔষধ নিবা আহিছোঁ ক'ৰ পৰা নিলোঁ এই দোকান বন্ধ থাকলি হয় না আকৌ এতিয়া মোক ঔষধ লাগে কি লাগে তো গাইজ আৰু আপোনালোক দেখি আছোঁ মাছ মাৰা আহোঁ অজস্ৰ মাছ মাৰিছে এই তাতে হেঙুলং মাছ মাৰিছে আপোনালোক দেখি আছোঁ অলপ পিছত এবাৰ ঔষধটো প্ৰথমতে লৈ লওঁ না জ্বৰৰ ঔষধ লাগে বানপানীত জ্বৰ হৈ গৈছে মোৰ পৰা সিহঁত আহি আছে কাৰে গাইজ পুৰা জাবাৰৰ দৰে এতিয়া মাছ চলিছে এইবাৰ অজস্ৰ মানে জাবাৰতকৈ অলপ কম আৰু হয়তো মাছ হৈছে আৰু ঘৰৰ একদম টিং পাতি ভাঙি ভাল লাগে মাছৰ কাৰণে ঘৰতে ৰাখবা পৰা হৈছে না ওলা উঠছি না বহুত অঁ গাইজ এই হ'ল মাছ মাৰা মানুহক মাছ মাৰি আছে পানী চাবা ঘৰৰ উঠছি না পানী উঠছি না পানী উঠছি পানী তাদের উঠছি না পানী উঠছে ভালেখিনি এতিয়া কমিল আৰু আনা দাদা ঘৰত পানী সোমালে মাছ মাৰাটো মেইন একদম মাথাত লৈ এবা দিগন্ত দাই মাছটি মাছ মাছ ৰাতিপুৱা পৰা না এতিয়া আহিছিল আপুনি কিয় বাদল বৰ্ষা গান মাৰি আছা নেকি এই গানটোৱে একদম বানপানী লৈ আহিছে বাদল বৰ্ষাই বানপানী লৈ আহিছে গম পা না আৰু ফেকলিৰ বিয়া কাই পাতিছিলিনো ফেকলিৰ বিয়া পাতিছিলি নেকি তুমি সোনকালতে উকিল চুকিল বিচাৰি ফেকলিৰ বিয়া কেঞ্চেল কৰি দি ডিভৰ্চ কৰি দি অঁ তই হ'বা সেইকাৰণে বানপানী হৈছে আমাৰ ইয়াতে নেপায় গাইজ একচুৱেলি মই ভিডিঅ' বনাম বুলি অহা নাছিলোঁ মই আহিছিলোঁ জাষ্ট ডিউটিৰ কাৰণে ডিউটিত আহোঁতে বনানে ভিডিঅ'টো যাওঁতে এতিয়া বানি আছোঁ আহোঁতেতো পুৰা 2 কিলোমিটাৰ পাঠশালালৈকে আৰু 5 কিলোমিটাৰ মানে খোজকাঢ়ি গৈছোঁ পানী খচি মাজতে হাৱাত নাছিলোচোন পানী যি নহওক কিন্তু এইখিনিত পুৰা একদম পানী পুৰা খচি আহিছোঁ এতিয়া ইয়াৰ পৰা মই যাই আছোঁ ঘৰক লগি ইয়াক মোনাখন ল'বা দিছোঁ মনত অলপ কিছু বস্তু আছে ৰাতিৰ কাৰণে খাওঁ তো এই পানী মানে যাওঁতে বেছি কষ্ট পোৱা নাছিলোঁ মানে পানী ধাৰটো ইফালে যাই আছে না বুলি যাব পাৰি এতিয়া উল্টাকৈ যাই আছোঁ আমি তাৰমানে বিপৰীত দিশততো মানে বহুত কষ্ট হৈছে যাওঁতে যি নহওক আমি ঘৰটো যাই পালি হয় আপোনালোকক পানী দেখালোঁ গোটেই পানী দেখালোঁ একদম ঘৰৰ মুধা নাপলাক যি পানী একদম খিৰিকীক লগি আহিছে যি নহওক পানীৰ মেইন কাৰণটো আহোঁ কিবা এটা ক'ব তাহাৰত কি এনে অনুভৱ হয় পানীৰ মেইন নাই জবাৰে হৈছে ইবাৰে হৈছে কথা নালা দিছিলে নালা মানুহে খাব নাপায় অঁ মেইন নালা নোহোৱাৰ কাৰণে আমাৰ অন্যবাৰ পানী নহয়েই মানে সম্ভৱেই নাই পানী হোৱা কিন্তু 2 বছৰ মানে পানী এনেকৈ হৈছে অৱস্থা নোহোৱা কৰি দিছে একদম মানুহৰ ঘৰে চৰে সুমি অৱস্থা নাই পানী প্ৰথম বানপানী সৃষ্টি কৰিছিল বৰষুণ নহ'লে পানী আহিব ক'ৰ পৰা বৰষুণে অসমততো পানী প্ৰথম আহে বৰষুণে কৰিছিল নদীৰ পানী নাছিলে তাৰপিছত নদী ভাঙবা লগা হৈছিল আৰু শুনা মতে মথাউৰি কাৰণে মানে বানপানীটো বেছি হৈছিল হয় না নহয় ক'বা নোৱাৰোঁ আৰু গৰম পানী খচি আমি যাই আছোঁ ভেলেদি বস্তু নিব লগা হৈছে ইমান বঢ়িয়া বস্তু ইয়াতেতো বহুত আগৰ পৰা পানী আহিছে না এখিনিতো ৰাস্তাত আইতাহে হ'ল কিন্তু ইফালে আগৰ পৰা আহিছে খাৱা পানী নিব ধৰিছে বস্তু খোৱা বস্তু অলপ ভেলেদি নিব লগা হৈছে এই গোটেই ৰাস্তাটো পানী এই পানীটো ইফালৰ পৰা আহি ইফালেদি পূৰা চচৰি পূৰা মাছ মাৰিব ৰখি আছে পাইছি না মানে মাছ নাই এটাও যাবাৰ দৰে মাছ নাই চানাই নহ'লাক না নিতানন্দ ফালে কটবাৰী ফালে কৈমাৰী ফালে চব ফালে গ'ল পানীৰে তাণ্ডৱ বৰ্তমান পূব পশ্চিম উত্তৰ চব বানৰ কবল বৰ্তমান আমি আছোঁ মাছখোপাৰা পালোঁ আহি অজস্ৰ পানী তাতে বহুত বেছি হৈছিল এতিয়া অলপ কমলাক আৰু পানী মানে বৰষুণৰ নাই এতিয়া অলপ ৰ'দ দিছিল তাৰমানে আজি দিনত অলপ পোহৰ কৰিছিল সেইকাৰণে পানীটো কমি গৈছে বৰষুণ দিলে পানীটো বেছিকৈ হয় এতিয়াতো বৰষুণ নাই না তো কমি গৈছে পানীটো হয়তো পানী আছে যেখিনি আছে আহি আছে হয়তো চাওক পূৰা নদী আনপাই আমাৰ অৰ্ণৱ ভাই পানী খচি আহিল অঁ দিয়ক ডিউটি শেষ গাইজ পানী পূৰা একদম আহিছে এই মানুহৰ ঘৰে দি আহিছে হাও কাপাল চোনে মাছ মাৰি আছে গাইজ দেউতাকক যে দেখালোঁ তাতে দেউতাকে মাছ মাৰিছিল এবাৰ ইয়াত পুত্ৰই মাছ মাৰি আছে দেউতাকে মাছ পায় কিন্তু ইয়াৰ কাম নাই মাছ আগেদি গুচি যায় এইটো কয় দেখাই নাপালি মাছে দেখা নাপালি তই কি মানুহ অঁ 8 কেজি দেখছোঁ ঘৰৰ মানে বাৰাণ্ডা দি পানী গুচি আহিছে কেৱল পানী 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 পূৰা পানীটো বগা কালাৰ এই নদীৰ পৰা ডাইৰেক্ট আহা বুলি গম পাই পানীটো এটা বনাই অঁ এইবাৰ ডাঙৰ মাছ নাই না অঁ
গাইছ আমাৰ এখিনিতো মাছ চাছ মাৰি আছে দুই এটা মানুহে বেছি ঘৰত উঠা নাই এইখিনিত কিন্তু কিছুমান জেগাত ইমান বেয়া অৱস্থা মানে গৰু চৰু চব উটি গৈছে পানীত মানে পহুমৰা ছাইডতে আৰু বহুত পানী হৈছে আৰু গৰু চৰু চব উটি গৈছে অৱস্থাই নাই একদম কটাবাৰী ছাইডতো আপোনাৰ মানে মথাউৰি ভাঙছি তাতো মানে বহুত পানী হৈছে আৰু মানে গৰু চৰু ছাগাল চব যি আছিল উটি গৈছে বোলে এই মাছ কবাৰ মানে মেইন আমাৰ স্কুলৰ কাষৰ জেগাখিনি বহুত ধাৰ একদম বহুত ধাৰ চাওক মানে আৰু আহোঁ চাওক চাইডে দেখি চাইডে নাযাবি ঘৰৰ পানী ঢৌত গুচি যাবি ইফালে মই এই ধাৰত মানুহ কহেক লগি চিটকাই লৈ যাব হিচাপে নাই মহা কৰি ময়ো আহিছোঁ সেনেকৈ ধৰি পুৰা জলমগ্ন গোটেই মাছ কবাৰা জলমগ্ন ইমানক লৈ পানী গেছি চাওঁ মই পানী খাবা আহিছি দাদা পানী কষ্ট পাইছি না কি ঘৰৰ উঠছে না পানী ঘৰ আমাৰ একদম ভিতৰত অঁ দিয়ক গাইজ চাওক মোৰ পিছত দেখি পানী কাৰণে হৈছে একদম ঢৌ দেখছি না একদম সাগৰত যেনেকৈ ঢৌ আহে পুৰা সেনে ঢৌ চাই এয়া একদম সাগৰ সদৃশ পৰিৱেশৰ মাজত আছে চাওঁ একদম কেনেকুৱা পানী কৃষ্ণ অঁ তাকেতো বেগ চেক মোৰ ভালে ল'ব লগা হৈছিলে এতিয়া চব পাৰ হ'ব পৰা নাই গাইছ পাৰ হ'ব পৰা নাই ধাৰত ধৰি একদম পাৰ হ'ব পৰা নাই দেখছি না গাইছ কেনে টানি নি একদম যাই আছোঁ ঘৰক লাগি বেচাৰা মোক খবা আহিছে বানপানীৰ কাৰণে বৰ্তমান দিনৰ কাৰণে আৰু মানুহ ধৰক আছে ঠাই অহা যোৱা কৰা সেইবিলাক ৰাতি বহুত লেঞ্চৰ জেগা এখিনি চাওক যাবৰ ভাবিছে তাণ্ডৱ বুলি ক'ব পালোঁ তাণ্ডৱ একদম তেনেকৈ ঘৰেদি পানী গৈছে একদম ইয়া এই গিৰি চব এই মানে এই গোটেই অঞ্চলটো চব ঘৰেদি পানী গৈছে একদম শ্বহীদ কপিল কলিতা হাইস্কুল চাওক পানীত ডুব গৈছে বৰ্তমান চাওক পানী একদম স্কুলখনৰ ভিতৰত পানী শ্বহীদ কপিল পূৰা একদম যিকেইটা ওপৰত উঠাব ওপৰত উঠিছে মেকুৰীটো চাওক ওপৰত উঠিছে টিংপাতৰ